শ্বিলঙৰ পৰা গুড মৰ্নিং পান্টাৰলোক আমি এতিয়া ৰেডি হৈছো ড্ৰেছ চেছ কৰিলো কিন্তু এটা সমস্যা এটা হৈছে কি ইয়াত বৰষুণ দিছে বৰষুণ দিলেও কথা নাই আমি গাড়ীত যাম যিহেতু ডাউকিলৈ যাম আগলৈ বৰষুণ নিদিব পাৰে আৰু আপোনালোকক আজি ভিউ চেউ সব দেখাম কত কেনেকুৱা আমি এতিয়া গাড়ীত আছো আৰু শ্বিলঙৰ চেন্ট্ৰেল পইণ্টৰ পৰা এতিয়া আমি ডাউকিলৈ গৈ আছো আৰু ডাউকি যোৱাৰ আগতে আমি লিভিং ৰুট ব্ৰিজ এটা আছে এইটো আমি চাম আৰু তালৈ গৈ আছো এতিয়া ৰাইট সাইডে যোনটো ৰাস্তা গৈছে এইটো ৰাস্তাৰে 11 ভল্টত যোৱা হয় আৰু ঠিক আমি যোনটো ৰাস্তাৰে এতিয়া গৈ আছো মানে লেফট সাইডৰ ৰাস্তাৰে যোৱা হয় লিভিং ৰুট ব্ৰিজত আৰু ডাউকি ভিলেজত যোৱা হয় ইফালেদি আমি মানে এতিয়া ডাউকিৰ ফালে গৈ আছো মানে প্ৰথম লিভিং ৰুট ব্ৰিজ চাম তাৰ পিছত আমি ডাউকিত যাম আমি ব্ৰেকফাষ্ট কৰিলো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাছিলো এতিয়া ব্ৰেকফাষ্ট কৰিম আমি গাড়ীখন তাত থৈছো আৰু ইফালে মোৰ ফ্ৰেণ্ড আছে ৰেষ্টুৰেণ্ট ব্ৰেকফাষ্ট কৰি লওঁ ইয়াত ব্ৰেকফাষ্ট কৰি কিনে যাম আৰু আমাৰ এয়া ব্ৰেকফাষ্ট আহি গ'ল আৰু পৰঠা চৰঠা অমলেট আৰু চাহ অৰ্ডাৰ কৰিছোঁ এতিয়া আমি খাম আৰু যাম আৰু পৰঠা আহি গ'ল গ'লে চেৰাপুঞ্জী যোৱা ৰাস্তা ওলাই মানে ৰাইট চাইডে গ'লে চেৰাপুঞ্জী পাম আৰু এইফালেদি গ'লে ডাউকি আমি এতিয়া ডাউকিৰ ফালে গৈ আছোঁ মাউলিলং ভিলেজত আহি গ'লোঁ ইয়াত লিভিং ৰুট ব্ৰিজ চাম আৰু গাড়ীখন ইয়াত পাৰ্কিং কৰি লওঁ একচুৱেলি আমি এতিয়া গৈ আছোঁ লিভিং ৰুট ব্ৰিজ তাৰমানে এইটো গছৰ লতা শিপা সিবিলাক চব মিলি এটা ব্ৰিজ হৈছে সেইটোত গৈ আছোঁ আমি এতিয়া আৰু এইফালে আছে কথাতে আছে মানে চবেই আহি আছে ছাতি জাতি ভাড়া কৰি লৈ সোমাই আহিছোঁ বৰষুণৰ মাজত বেলেগ ধৰণৰ এটা এক্সপিৰিয়েঞ্চ আপোনালোকে চাগে আহিছে চাগে কিছুমানে কিন্তু বৰষুণৰ দিনতো কোনেও অহা নাই কিন্তু মই আহিছোঁ এইফালে চাওক আগলৈ চাফা বঢ়িয়া মিষ্টাৰ মুকুট আৰু এয়া চাওক সন্মুখত মানুহ তথাপি গৈ আছে এনেকৈ আৰু চবেই ছাতি ভাড়া কৰি লৈ লৈছে এতিয়া জোতা চোতাটো আৰু ক'বই নালাগে আৰু ভিজি আছে খালি লাহে লাহে যাব লাগিব যদি কিবা কাৰণে ভৰি পিছলে তেতিয়াহ'লে একদম পাহাৰৰ তলত মানে বহুত ঠাণ্ডাও লাগিছে ভালো লাগিছে কিবা এটা নতুন এক্সপিৰিয়েঞ্চ ইয়াত ৰাস্তাৰ মাজত আকৌ দোকানো হয় এইটো খালি বহুত তললৈ নামি যাব লাগিব কিছুমান দোকান আছে সেইবিলাক টিকেট ল'ব লাগে ইয়াত লোৱাতে মানে 3জনৰ 120 টকা লৈছে টিকেট লৈ আছোঁ আমাৰ টিকেট লোৱা হ'ল এতিয়া আকৌ তলত নামি যাব লাগিব খালি ৰাস্তাবিলাক বহুত সাৱধানে পাৰ হৈ যাব লাগিব এয়া চাওক নহ'লে যদি অলপমান ভুল হৈ যায় তেতিয়াহ'লে আপোনাৰ দাঁত আৰু ইয়াত নাথাকে কাৰণ ইয়াত কেৱল শিল আৰু চিধা তলফালে যাব লাগিব দাঁত থাকিবলৈ বহুত যদি কিবা নাথাকে কি কৈছা এক্সট্ৰা যদি সাইডত দাঁত বুজিব লগা থাকিলে হয় এইখিনি নগজে এয়া আমি পাইছোঁৱে এয়া এতিয়া আমি তাত উঠিম এইটোৱে ৰোড এইটোৱে ব্ৰিজ ৰোড হেংগিং ব্ৰিজ এইটোৱে হয় OMG বৰষুণৰ কাৰণে তলত যাব পাৰিম মানে নাজানো এইটোৱে হ'ল ব্ৰিজ OMG চাওক এইটোৱে হ'ল ৰোড ব্ৰিজ মই ছাইডৰ পৰা অলপ চাবৰ কাৰণে ট্ৰাই কৰিম চাওক কেনেকুৱা দেখা গৈছে এইটো হ'ল ৰোড ব্ৰিজ চাওক এইটোৱে হ'ল ব্ৰিজ ৰোড ব্ৰিজ এইটোৰ কাৰণে আহিছিলোঁ ইয়াত চালোঁ এতিয়া দেখিছেনে ৰোড ব্ৰিজ মোৰ পিছফালে থকা ৰোড ব্ৰিজ আৰু পানীবিলাক বৰষুণ দিছে কাৰণে পানী বৈ গৈ আছে এনেকৈ আজি দিনটো মানে ৰাতিপুৱাৰ পৰা আমি বৰষুণ পাইছোঁ শ্বিলঙৰ পৰা একদম ইয়ালৈ অহালৈকে কেৱল বৰষুণ আৰু বৰষুণ
খাচী মানুহখিনিক কিন্তু মানিব লাগিব তেওঁলোকে এতিয়াও ইমান ধুনীয়াকৈ নিজৰ কালচাৰ আৰু নেচাৰ ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে